welcome back to my channel. Evelyn wari niki? ইয়াৰ পিছত ক'ত যাব? চাৰিওফালে পইচা দেখোন, পইচাই পইচা। তাৰ ঘৰত আহিলো, চাহ কুঁহিয়াৰৰ বাগান, ফেশ্বন চেণ্টাৰ ফালকাবাৰী, বঢ়িয়া। মিন্টু শৰ্মা আমাৰ লোকসভা আয়োগৰ অধীনত থকা পৰীক্ষা পাছ কৰিছে। আমাৰ কাৰণে আচলতে অতি গৌৰৱৰ দিন। দে কলৈকে যাবা? হৈ যাব আৰু নাই, আহি পেলাই উঠাম দেই। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ব্লগ কৰা হোৱা নাই, এইটো কামত, আৰু অফিচো এইকেইদিন ছুটি পোৱা নাই খুব। এতিয়া গৈ আছোঁ মিটাৰ ঘৰত, খাগৰাবাৰী। তো ব্লগটো চাই থাকিব, ধামাকা হ'ব আজি। বাইকখন চলোৱা নাই বহুত কেইদিন, লেতেৰাও হৈ আছে, ৱাছো কৰা হোৱা নাই, একদম টাইম পোৱা নাই। অকণমান ফিউল আপ কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ মেইন ৰোডত। চ' ফিউল আপ হৈ গ'ল, হোটেলত সোমালোঁ, মিটাৰ পোৱালিটোৰ কাৰণে কিবা এটা ল'লোঁ। এতিয়া গৈ আছোঁ ভেৰগাঁও ৰোডত। আহি গ'লোঁ ভেৰগাঁও টাউন, আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ চাব ডিভিজন ভেৰগাঁও। টাউনখন ডেভেলপ হৈছে বহুত। খাগৰাবাৰী গৈ আছোঁ মিটাৰ ঘৰত, আমাৰ মিতা, হেংথা বড়ো, মিষ্টাৰ লিবেৰো। এফালে নোৱাৰি নেকি? কোনফালেদি যাব লাগিব? এই আগৰ ৰাস্তাটো দি? আচ্ছা, ঠিকেই, মোৰ বাজিব লগাই আছিল, বাজিছে। ৰোড ক্লজ লিখাই আছিলে, মই কাকো নুসুধিলোঁ, উস্তাদিটো মাৰি। উন্নতি হৈছে ৰাইজৰ, ভাল লাগে। বাৰিষা অহাৰ আগতে যদি কমপ্লিট কৰি দিব পাৰে ভাল লাগিলে হয়। চ' এইটো ছাইডৰ মানুহে দুটা মেইন কানেক্ট কৰে, এটা হৈছে আপোনাৰ ভেৰগাঁও, আৰু তাতকৈ অকণমান ডাঙৰ হ'ব হ'লে টংলা। ভেৰগাঁও নহ'লে বহুতে অল্টাৰনেটিভ ডিমাকুচি লয়, তো টংলা যাবলৈ হ'লে এই কানেকশ্যনটো ভাল হ'বই লাগিব। বাৰিষাৰ আগত যে হ'ব তাৰ ইমান চান্স নাই, যিহেতু মাৰ্চ মাহ পালেই, আৰু এইবাৰ বৰষুণ আগতীয়া হৈ আছে। যদি অলপ সোনকালে কৰি দিব পাৰে তাৰখিনি সুবিধা হ'লহেঁতেন। তো মোটামুটি পাইছোঁ আৰু মিটাৰ ঘৰ। অঁ কি হ'ল? হাই বুলি কোৱা, হাই। একো নকৰে না? বাবু ল'ব পাৰে নে নোৱাৰে? এইটো তাতে কেনেকৈ যাব? কেনেকৈ যাব ইয়াতে? আৰু এতিয়া কেতিয়া খাব পাৰি?
Itulon. Itulon অসমীয়া কয়। Itulon নে। কেতিয়া খাব পৰা হয় এইটো পোকে নাই ফ্ৰক কৰে ওতে গুণ হয় সাফা হয় তাত টাইট হৈ যায় নেকি নহয় পিছে অঁ Papa, this is Marina Gandu Saramari. শুনা না বাহ বলতো নহয় এতিয়া ইয়াতে যে আছে ইয়াৰ পিছত ক'ত যাব পাত পকৰ কিবা দিব হুখন পাত দিব ওটা ফল পাত তাতে বাহ বনাব পুরা গেলে এটো ক্লোজ মারলে প্লে সাফা দেখা পায় কোন এর গুণ থাকে অঁ অঁ লৰা লৰা তে লারে কিবা যাব দে বুঝি কই ক্যামেরা উঠাও তেলে হবে না এই সূতা বনোৱাৰ পিছত তাৰ পিছত খাব পাৰি অ তাৰপিছত সেই ফেলে অঁ এইয়া আমি তামোলৰ বাগান সোমাই গৈছোঁ Papa, Mama. এইটো দেখা পাইছা হিন্দী মে বলো ভাল লাগিছে নে নাই ক'ত লৈছে কুঁহিয়াৰৰ বাগানত গৈ আছো নেকি কাৰ খালি তোৰ মাছ দিছিলি নাই দেই চাৰিওফালে পইচা দেখোন পইচাই পইচা একপাক ঘূৰি দিলে হ'ল মুঠতে পইচা মিতা বহুত ধনী মানুহ আমিহে দুখীয়া মানুহ পইচা পইচা দিবি কেতিয়াবা লাগিলে নাম্বাৰ কাৰ নাম্বাৰ হয় নেকি আমাৰ ছটাদন মেইন এই না ই ডেঞ্জাৰ আছে একদম যি মোবাইল টিপি আছে নহয় ৰাইট চ' মিটাৰ ঘৰত আহিলোঁ চাহ খালোঁ চাহ খাই পেলাই পথাৰত গুচি আহিছোঁ ভাল লাগি গৈছে হা ये क्या है जेसीबी 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 तुम जाएगा क्या वहाँ पे हैं नहीं बहुत दूर है वहाँ पे वाव চাৰিওফালে পথাৰ এইফালে আছে কুঁহিয়াৰৰ বাগান এই মখা সম্পত্তি লৈ পেলাই আৰু মাক কাম কৰিব দিবা মাছি কিবা দিবা খাজনা কে ছোটে মোটে রিপোর্ট দিবা আমাৰ মিতা হাই মাটি কিনে নাই মেইন মানুহ একদম বহুত সম্পত্তি একদম ইফালে যিমান পথাৰ আছে চব মিটাৰ সীমা নাই কোনো দেখাব নালাগে চা মিটাই দেখাব মানা কৰিছে কুহিৰত 1 লাখ কে কুহিয়াৰটো কাৰ কুহিয়াৰ ভাগ্য ভাল কুহিয়াৰখিনি তোৰ নহ'ল বুলি जेसीबी को रेकॉर्ड कर लिया ইমান বেয়া হৈ গ'ল না বাবু ক'ত যাই আছা ক'ত যাই আছ নি ফেন্সিং মানে কি আছে তাতে এইফালে চোৱা কেমেৰাত চাই ফেলে কোৱা এৰি পোকা এটা ধৰব লাগব কিন্তু তুমি नहीं है गया গয়া এৰি পলুৰ বাগান ন ভালে খাব মিটা খাগ্ৰাবাৰী আচ্ছা এৰি কনচেন্ট্ৰেশ্যন চেণ্টাৰ খাগ্ৰাবাৰী বঢ়িয়া লাগিছে হ্যাঁ অঁ আচ্ছা
এতিয়া কি এৰি VADP স্কিমৰ আণ্ডাৰত গম পাইছোঁ 2 মাহ 3 মাহ মানে ওলাই যায় না কচকেইটা বাৰিষাত বুঢ়া হৈ যাব বাৰিষাৰ আগে আগে কাটে বঢ়িয়া আমি দৰ্শন কৰিলোঁ এৰি পলুৰ বাগান বৰ্তমান পোক দিয়া নাই ইয়াত ইয়াতে এইবাৰ নিদিব নেকি নে বাৰী অলপ দিব দিলি নেক্সটত আচ্ছা চুৰমুৰ বনা মাছটো উঠাবলৈ ভাল মাছ হেভি খানা হেভি মৰ্ণিঙত এনেকুৱা খানা ক'তো নাখাওঁ আজিয়ে খাইছোঁ চ' গাইছ ওলাই দিলোঁ মিটাৰ ঘৰত পূৰা খানা চানা খাই ৰাতিপুৱাই খানা নোখোৱাকৈ যাব নিদিয়ে মই ভাবিছিলোঁ পটকৈ সোমাই গুচি যাম বুলি তো এতিয়া নহ'ল খানা খাই ওলাই দিলোঁ প্ৰায় 1.5-2 ঘণ্টা এতিয়া যাওঁতে এটা বেলেগ ৰাস্তা দি যাম আহোঁতেতো আপোনালোকে দেখিলেই ৰাস্তাটো ৰোড ক্ল'জড তো এতিয়া এইটো চাইডে এটা ধুনীয়া ৰাস্তা আছে বাগানৰ মাজেৰে টংলা পাই গ'লোঁ এতিয়া ঘৰ যায় ফ্ৰেছ হয় আজি মোক অনুষ্ঠান এটাই আমন্ত্ৰণ জনাইছে তো তেওঁলোকে এটা বিশেষ কাৰণত মোক সম্বৰ্ধনা জনাব চ' আপোনালোকে ব্লগটো চাই থাকিব তালৈকে ওলাই যাম চ' যিসকলে নতুনকৈ মোৰ চেনেলটো ভিউ কৰিছে তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই ভিডিঅ'টো চাব চ' লগ পাই আছোঁ A few moments later. Mintu Kalyanavastu Om Santakarang Bhujagashanang Padmanabham Suresham Vishwadharang Gagana Sadrisham Meghavarnam Juhangam Lakhikantam Kamalanayanam Yogi Vidyanagaimam Vande Vishnu Bhagavan এতিয়ালৈকে আহি পোৱা নাই তথা আজিৰ এই পবিত্ৰ ক্ষণত ভূলোক ভূগোলোক সৰলোক জনলোক মহলোক ব্ৰহ্মলোকত যাই এই বস্তুটো স্থিতি হ'ল ৰৈ গ'ল তেতিয়া তাত দেখিলে যে তেওঁ এই কীৰ্তিটো অৰ্জন কৰিছে আমাৰ মাজৰ পৰা গতিকে এগৰাকী প্ৰতিভাৱান ছাত্ৰ তেওঁৰ কীৰ্তিত্বৰ কাৰণে আমি উজনি শাখাৰ এই পবিত্ৰ স্থানত তেওঁলৈ যাচিছোঁ অনেক শুভকামনা ককা আমি সকলোৱে জানো হাজৰাম শৰ্মা ৰতনপুৰ নিবাসী আমাৰ বৰ্তমান ৰতনপুৰৰ যিটো অফিচ আছে সেই অফিচৰ আটাইখিনি মাটি প্ৰয়াতেও হাজৰাম শৰ্মাদেৱে আমাৰ সমাজলৈ অৰ্পণ কৰি থৈ গৈছে এক বিৰাট মহানুভৱতাৰ চিনাকি তেওঁ দি থৈ গৈছিলে মিণ্টু শৰ্মা আমাৰ লোকসভা আয়োগৰ অধীনত থকা পৰীক্ষা পাছ কৰিছে আমাৰ কাৰণে আচলতে অতি গৌৰৱৰ দিন যাচিছোঁ এখনি অভিনন্দন পত্ৰ এখনি ফুলাম গামোচা আৰু এখনি গ্ৰন্থ অৱশ্যে বিকাশ শৰ্মা গুৱাহাটীত মই দেউতাক লগ পাওঁতে তেওঁ বৰদেউতাকে আজি গুৱাহাটীত কিবা এটা কোচিং আছে তেওঁ মেডিকেলৰ কোচিং এটা কৰি আছিলে আজি এটা পৰীক্ষা থকা বুলি মোক জনাইছে গতিকে তেওঁ চ' সম্বৰ্ধনা পালোঁ আমাৰ উজনি শাখাৰ ব্ৰাহ্ম সমাজৰ পৰা মই CDPO চিলেক্ট হোৱা সম্বৰ্ধনা জনালে তাৰ সম্বৰ্ধনা লৈ ভাত খাই এতিয়া ওলাই আহিলোঁ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা পালে জনাব তো যিসকলে নতুন আহিছে তেওঁলোকে ভিডিঅ'টো চাব
লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চ' আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম টিল দেন টাটা বাই বাই Check the mic and make sure it sound right, boys.